এওঁ এবাৰ ঘৰতে বিয়ানাম জুৰিবলৈ ধৰিলে। ৰাম, ওলাই হ'ল নাই জানো? হ'ল নাই তোমাৰ? দেখিছা, ইমান দেৰিলৈকে কাপোৰে পিন্ধা নাই। বিয়া ঘৰৰ মানুহ গৈয়ে শেষ হ'ব। দৰাও গৈ ছোৱালী ঘৰ পাবগৈ। ভগা সবাহৰ ৰাও দিবলৈহে গ'লেহে হ'ব। কালিৰে পৰা কিমান যে ধুন পেচ মাৰি আছে, তথাপিও শেষ হোৱাগৈ নাই। আজি আকৌ ব্লেড এখন লৈ দেখিছানে এবেলা পৰে আইনাখনৰ গুৰিত কি কৰি আছে? ৰাতিপুৱাৰে পৰা গোটেইখিনি কাম বন ময়ে কৰি আছো। তথাপিতো ওলাই আজৰি, তাই ধুন মাৰিয়ে হোৱা নাই। এই মানুহটোৰ পৰা উপায় নাই আৰু। আজিলৈকে মই পাৰ্লাৰৰ মুখ দেখি পাইছো জানো? লোকৰ মানুহৰ ঘৈণীয়েকবোৰে ক'ৰবাত বিয়া পাৰ্টি থাকিলে একেবাৰে ঘৰত ষ্টাইল নামাৰে, একেবাৰে গৈ পাৰ্লাৰৰ পৰাহে সাজি কাচি আহেগৈ। কিমান টকা খৰচ কৰি পাত্তাই নাই। মোৰতো মুখত পেইণ্ট কৰাটো বাদেই, চেলাৰীজোৰো থ্ৰেডিং কৰিবলৈ নাযাওঁ। 20 টকা এটাহে যায়, তাকো বহুত খৰচ হ'ব বুলি ভাবি ঘৰতে ব্লেডে সেই থ্ৰেডিং কৰি লওঁ। তাকো নতুন ব্লেড এখন নাপাওঁৱেই। মইহে জানো কিমান কষ্টেৰে ইমান দেৰিৰে পৰা পুৰণা ব্লেড এখনে হেঁচি হেঁচি কাটি আছো। মই কৈছো নহয়, মোৰ লিখিয়াজনী যে আপুনি কি যে ভাগ্য মূৰত পালে। মোৰে কপালৰ দুখ বুলি ক'ব লাগিব। হ'ব দিয়া, মোৰ নিচিনাজন পালা বুলিহে। নহ'লে তোমাৰ হাড়ে চালে লাগিলেহেঁতেন। মোৰ একো ভাগ্য ভাল নহয় বুজিছা। পুৰণা এম্বেচাদৰ কিনা আৰু বেমাৰী মাইকী অনা একে কথা। অনা দিনাৰে পৰা কমটি বেমাৰ বাতিছোনে? পাৰ্লাৰতো ইমান খৰচ নহ'লহেঁতেন। বাচোতে গেলা বৰালিতহে হাত পৰিল। বগী দেখি ভুল গৈ ডিঙিৰ হাড়মালহে গোটাই ললো। শুনিছ বাপেৰৰ কথা, মই ডিঙিৰ হাড়মাল হলোগৈ। মোৰ লগৰ কেইজনী পাব লাগিছিলে, তেতিয়াই ভালকৈ চিটুকা পালেহেঁতেন। সিহঁতেতো একেযোৰ কাপোৰ দ্বিতীয়খন বিয়াত ব্যৱহাৰেই নকৰে। প্ৰতিবাৰে লগ পালে দেখোঁ কাপোৰৰ পৰা চেণ্ডেললৈকে যিহে মিলাই পিন্ধে। আনকি লিপষ্টিকটো 360 দিনে এবছৰ নহয়, সিহঁতৰ গুৰিত চাগে 360টাই লিপষ্টিক আছে চাগৈ। মোৰ আকৌ কাপোৰৰ কথা বাদেই, 4-5 বছৰে এটাহে লিপষ্টিক, তাকে কাজল সেন্দুৰ মিলাই ৰং বিৰঙৰ বনাওঁ। তাকে সানি সমানে শাৰী মিলাই থাকোঁগৈ। চব একেবাৰে নিজৰ কথাতে ব্যস্ত, মোলৈ কোনো গুৰুত্বই দিয়া নাই। যাওঁ, মই চশমাখনকে লগাই আহোঁ। হ'ব দিয়া, সেইসোপা নগহিলেও মানুহে তোমাক চিনি পাব। কেৱল তোমালোকে খালি বিয়া ঘৰত কোনে কি পিন্ধিছে, কোনে কি ঘঁহিছে তাকহে চাবলৈ যোৱা। বেলেগ জানো কিবা কাম থাকে? আজিকালি আগৰ যুগ নাই আৰু। আজিকালি সেইসোপা সানি নগলে বিয়া ঘৰত কাম কৰা তামোল কটা মানুহজনী বুলিহে ভাবিব। কেমেৰামেনটো আনকি মোক পাত্তা নিদিব, আঁতৰি যা বুলিহে ক'ব, সিহঁতৰ ভিডিঅ'টো বেয়া হ'ব বুলি। বাকীবোৰ মানুহ কেমেৰাটোৰ আগত নাথাকি মোৰ লগত এচুকত কথা পাতি থাকিব। সেইকাৰণে যেনে তেনে কৰি মোৰ ষ্টেটাছবোৰ বাকীবোৰৰ লগত মিলাই ৰাখিছোঁ। কাৰোৰে আগত আজিলৈকে মই তলপৰি দিয়া নাই। সেই যে ৰবিনৰ বিয়া খাবলৈ গৈছিলোঁ, তেতিয়া মোৰ লগৰ ৰীণা আহিছিল নহয় বিয়া খাবলৈ। নিমিহঁতে কি ফুচফুচানি পাতিছিল। তাই হেনো বহুত দুখ, ইমান অৱস্থা ভাল নহয়, মানুহটো বৰ কৃপণ আৰু যে কটক কি। ইফালে তাই মানুহটো বহুতেই ভাল, তাইক বহুত মৰম কৰে। তাইহে বৰ এটা ষ্টাইল মাৰি ভাল নাপায়, চিম্পুলকৈ থাকি ভাল পায়। মিছাতে মানুহটো বদনাম আহে নহয়। মই যে আপোনাৰ বিষয়ে এটা শব্দ শুনিব নোৱাৰোঁ। মই সদায় আপোনাক ওপৰতহে ৰাখিব বিচাৰোঁ। বলক এতিয়া, মোৰ হৈ গ'ল ওলাই। গ'লো, তোৰচোন ওলাই হোৱাই নাই। মোৰতো ওলাই হৈ গ'ল। যা ভালদৰে চুলিখিনি ফনিয়াই ল, কেটলা বহু কাইটৰ দৰে চুলিখিনি থিয় হৈ আছে, দেখা নাই? এইবোৰ মোৰ আজিকালি ষ্টাইল। আজিকালি চবৰে এনেকুৱা ষ্টাইল, তোমালোকে কি বুজিবা? হ'ব তেতিয়াহ'লে বল। প্ৰেজেণ্টটো ল'লা নাই আকৌ? ললো। মই প্ৰেজেণ্টটো আগতীয়াকৈ গাড়ীত ভৰাই থৈ দিছিলোঁ। দেউতা, দুলীয়াজনত গধূলি হোৱাৰ লগে লগে লাইট জ্বলে ন? আমাৰ ঘৰটো দুলীয়াজনত হোৱাহেঁতেনে ভাল আছিলে পাই। ভালকৈ পচোন, দুলীয়াজনত কি মুম্বাইতো থাকিবগৈ পাৰিবি। সেইকাৰণেহে কৈ থাকোঁ ভালকৈ প। মন কাণ দিয় জানো? দেউতা, চৰাইবোৰে ইমান চিঞৰিছে, ইয়াত ঢেৰ চৰাই থাকে নেকি? আমাৰ ফালে ইমান গছ গছনি আছে যদিও ইমান চৰাই মাত একেলগে শুনাই নাই। মই পঢ়া কথা হ'লো, তই কথাটো আওকাণ কৰি চৰাই কথা উলিয়ালিগে। ইয়াত চৰাইবোৰক কোনেও নামাৰে যে। ইহঁতেও জানে নহয় ইহঁতৰ প্ৰটেকশ্যন ক'ত। আমাৰ ফালে দেখা নাই জানো একোখনকৈ কেটেপা লৈ কেনেকৈ ল'ৰাবোৰ ঘূৰি ফুৰে। গছত চৰাইজনী পৰিবলৈ নাপায়, বাতুলি গুটি মাৰেই নহয়। দেখা নাই জানো ডাউক চৰাই দুজনী ওলাই, তাকো কেনেকৈ বেৰি মাৰিব বিচাৰে।
হয় আকৌ মই এবাৰ ল'ৰা এখিনিক বহুত গালি পাৰিছিলোঁ নহয়। পিছে বেয়াও লাগিছিলে, হ'লেও বহুত ডাঙৰ ল'ৰা আছিলে। মই সিহঁতক একো বেয়া কোৱা নাছিলোঁ, মাথো কৈছিলোঁ তহঁতি হাজিৰা কৰিব গ'লেও 1 কেজি মাংসৰ দাম পাওঁ হা। গোটেই দিনটো চৰাইকেইজনী মাৰিবলৈ ঘূৰি ফুৰিছ, তাত কিমান মাংস ওলাব হা? দুখৰ কাম মানে ওলাব। যা, আমাৰ ঘৰৰ কাষৰ চৰাইকেইজনী মাৰিব নালাগে। তহঁতৰ ফালে চৰাই নাই নেকি? থাকিবনো ক'ৰ পৰা? তহঁতক দেখিলেই চাগে চৰায়ে ভয় খায়। হৌৱা বিয়া ঘৰ পালোহিয়ে। গোটেই ৰাস্তাটোৰ কাষত গাড়ী ঢেৰচোন। আমাৰ গাড়ীখন ৰখাবলৈচোন জেগাই নাই। বহুত আগত গৈ ৰখাব লাগিব। তোমালোকক বিয়া ঘৰৰ আগত নমাই থৈ যাওঁনে নে লগতে আহিবাগৈ? লগতে আহিমগৈ ব'ল লগ পাই। অকলে সোমাই যাবলৈ মোৰো বেয়া লাগিব। আহি পালেহি। আগদিনাই অহা মানুহ এতিয়াহে যে। নক'ব আৰু হাজৰিকা, ডিউটিৰ জেগাত ইমান ছুটি বিচাৰিলোঁ নিদিলেই নহয়। আমাৰ নিচিনা সৰু মানুহবোৰে ছুটি বিচাৰিলেও নাপাওঁ। বৌৱানী, দৰা লগত ওলাব লাগিব আকৌ ছোৱালী আনিবলৈ। হয় নেকি? এখেতক মোৰনো কি, মই যাবলৈ পালে ভালেই পাওঁ। হাজৰিকা দৰাৰ লগত নাযাওঁ হপায়, বেয়া নাপাব। হাঁহ কুকুৰা দুটামান আছে নহয়। দেখিছেই নহয়, লকডাউনত লৈ গ'লেই দুটামান হাঁহ কুকুৰা। আকৌ নতুনকৈ 2টা আনিছোঁহে, তাকো চোৰৰ যি উৎপাত, পিটপিটাই ফুৰে। কোন তলকত মানুহ নাই বুলি গম পালে লৈ যাব, পাত্তা নাই। সেইকাৰণে নেযাওঁ নেকি। খুৰা, এওঁলোকে খালে নাই? নাই খোৱা যদি জেগা খালী হৈছে, লৈ ব'লক। মই সেইফালে কোনোবা খাবলৈ আছে নেকি চাই আহোঁ। জেগা খালী হ'ল নেকি? ব'লক বৰুৱা, খাই ল'ব। বৰুৱানী, ব'লক। বৰুৱা, নিজে কি খাই লৈ লওক আৰু। এওঁলোকক খাবলৈ আনিলে ইয়ালৈ। মই আকৌ ভিতৰৰ কাম এটাত লাগি আছিলোঁ, গমকে নাপাইছিলোঁ। তাৰপৰা ভতিজা ল'ৰাটোৱে গৈ ক'লেগৈ বোলে বৰুৱা আণ্টিহঁত আহিছে। লৰালৰিকৈ গৈ চালোগৈ, নাই নেদেখি বুলি ভাবিলোঁ। ইয়ালৈকে আহিলে বুলি ভালে কৰিলে দেই, লৈ আহিলে ইয়ালৈকে খাবলৈ। এতিয়া নিজে লৈ খাওক আৰু। দৰা মাকক বৰ ধুনীয়া লাগিছে দেই। হয় নি? খাই লওক এতিয়া, ভিতৰতে কথা পাতিম দেই। শইকীয়ানীহঁতো আছে নহয়। শইকীয়ানীহঁত আগতে আহিলে নি? শইকীয়ানীহঁত খাই বৈ আজৰি। বৰুৱানী, খাই লওক আৰু তেতিয়াহ'লে। মই বাহিৰতে আছোঁ। হ'ব, খাই লওঁ তেতিয়াহ'লে। দেখিছেই নহয়, নিজে লৈ খাব লাগে। বহুত আইটেম যে, নিজৰ মন পচন্দটো নিজে বাছি ল'ব লাগিব আৰু। খানাটো এতিয়া কেনেকুৱা হৈছে নকওঁ হা, পিছৰ খণ্ডটোত ক'ম। জানিবলৈ মন থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।